ইতিমধ্যে আমি সকলোৱে ওলালোঁ বৰ্ণাঘৰ বুলি। এয়া আমি বাইকত সকলো ওলাইছোঁ, দাদা বন্ধু সকলো আৰু ব'লকচোন যাওঁ। আহি আছোঁ অলপ আগতে আমি গেটখন পামগৈ আৰু ব'লচোন গেটখনৰ দেখি। আহি অৱশেষত এয়া ঢেকীয়াখোৱা বৰ্ণাঘৰ গেট পালোহি। এয়া গাড়ীৰ পৰা সকলো ভক্তগণ ৰাইজ এয়া ওলাইছে, ভাল লাগিছে। এনেদৰে আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰিব। এই ভাদ মাহত হৰিনাম কীৰ্তন ঘোষা সকলোৱে ধৰা আহিব পাৰিব। এয়া ঢেকীয়াখোৱা বৰ্ণাঘৰ গেট এয়া দেখা পাইছে। আমি এতিয়া পাৰ হ'ম, আমি বাকীসকল পাৰ হৈ গ'ল, আমি 3-4জনমান থাকি গ'লোঁ, দুখন বাইক থাকি গ'ল, এয়া পাৰ হ'লোঁ। এয়া লাহেকৈ পাৰ হৈছে ঢেকীয়াখোৱা বৰ্ণাঘৰ যোৰহাট। এয়া সকলোৱে পাৰিব যদি আহিবলৈ ইচ্ছা আছে। ব'লকচোন যাওঁ আৰু কিমান কি দেখোঁ, কি কেনেকৈ যাওঁ সকলো চাই থাকক। আমি ঢেকীয়াখোৱা বৰ্ণাঘৰত কি পাওঁ, কি দেখা পাওঁ ৰ'বলৈ চেষ্টা কৰিম। স্কিপ নকৰা, ভিডিঅ'টো চাই থাকক, ভাল লাগিব। নমস্কাৰ কৃষ্ণ। আহি অৱশেষত ঢেকীয়াখোৱা বৰনামঘৰ পাইছোঁহি। ব'লকচোন যাওঁ আমি সকলো। আমি অৱশেষত ঢেকীয়াখোৱা বৰনামঘৰ পালোহি। এয়া ঢেকীয়াখোৱা বৰনামঘৰ সকলো মানুহে ভৰা দেখিছেনে? ব'লকচোন ব'লক আমি গাড়ীখন ক'ত চাই লওঁগৈ ব'লক। এয়া সকলোৱে ৰখাইছে গাড়ী থ'বলৈ, কিন্তু আমি আগলৈ যাওঁচোন ব'লক। ক'ত বা থওঁ গাড়ী নিজে ভাবি পোৱা নাই। ব'লক আগৰ আমাৰ দাদাজন গৈছে, দাদাজন ব'লকচোন। এয়া বৰ ধুনীয়া ছোৱালী হৈ গ'ল। বাকী যি কি নহওক ঢেকীয়াখোৱা বৰনামঘৰ বেলেগ আমি একো নকওঁ, কাৰণ আমি যিটো গীত দিছোঁ সেই গীতটো জৰিয়তে আমি ঢেকীয়াখোৱা বৰনামঘৰৰ ওপৰত লিখা আছে। আপোনালোকে গীতটো শুনিব, তাৰ ওপৰতহে আপোনালোকে গম পাব ঢেকীয়াখোৱা বৰনামঘৰ। যি কি নহওক ব'লকচোন। জনে বোলে বালি শুনা বৈশগণ, মই নাথাকিলেও বন্তি কৰিবা পালন। ঢেকীয়াখোৱা বৰনামঘৰ হৈ বন্ত প্ৰখ্যাত। ঢেকীয়াখোৱা বৰনামঘৰ হৈ বন্ত প্ৰখ্যাত। বৰনামঘৰ
কাজে না সনহুনি যত ভক্তগণ ঢেকিয়া খোৱা কৰিলে পাল বন্তি তৈতে জ্বলি আছে কৃষ্ণ গুণনাম ভকত সবে নাচে কৃষ্ণ গুণনাম লৈ ভকত সবে নাচে সকলোকে বিদায় দি আমি ঘৰ সোমাইছোঁ খাবলৈ বাকী যিমান পাৰোঁ দেখাবলৈ গ'লে চেষ্টা কৰিলোঁ খুলে তালে লোৱা হৰি নাম আহা সবে মিলি জেলেপি খাম আজি আৰু নানি ভিতৰত